অতিকে গুৰুত্বপূৰ্ণ দিন আৰু অতিকে ভাল দিন যে আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি ইমান দিনে আমাৰ স্থায়ী কাৰ্যালয় নাছিলে। আমি ভাড়াঘৰৰ পৰা চিলাপথাৰৰ পৰা আমি গোটেই অফিচটো চলাই আছিলোঁ। কিন্তু আজি আমাৰ কাৰণে সুখৰ দিন। আজি আমি এই চিমেণ্ট চাপৰিস্থিত আমাৰ যি পাৰ্মানেণ্ট যি কেম্পাছ আছে, স্থায়ী যি চৌহদ আছে, এই চৌহদত অসম চৰকাৰৰ পৰা পোৱা এটি ঘৰেদি আমি ইয়াত কাৰ্যালয় আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু সেই আজি কাৰ্যালয় আৰম্ভ কৰোঁতে আমি মাংগলিকভাৱে আমাৰ সোণোৱাল কছাৰী বড়ো ভাষা ভাষী আৰু মিচিং জনগোষ্ঠীয় আৰু লগতে আমাৰ অসমীয়া যি আমাৰ ধৰ্মীয় যি ঘৰলোৱা যি নিয়ম কানুন আছে, এই নিয়ম কানুনটো কৰি পেলাই আমি ইয়াত সোমাব বিচাৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিম। তাৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনাব লাগিব। সেইটো ভাবিছোঁ আমি পৰৱৰ্তী মাহত আমি সেই কাৰ্যসূচীটো গ্ৰহণ কৰিম। গতিকে আজি মই অতি সুখী যে এই চৌহদটো ইয়াত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বা আজি ইয়ালৈ অহাৰ ক্ষেত্ৰত যথেষ্ট যুঁজ বাগৰ কৰি আমি সফল হৈছিলোঁ। যথেষ্টখিনি ইয়াত বাধা বিঘিনি স্বত্তেও আমি আজি ইয়াত এই কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই ক্ষেত্ৰত আমাৰ লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাদেৱ আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু বৰ্তমানৰ কেবিনেট মন্ত্ৰী আৰু ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক আমাৰ ৰণোজ পেগু ডাঙৰীয়া, তেখেতসকলে যথেষ্টখিনি সহায় সহযোগ কৰিলে। আৰু তেখেতসকলৰ সহায় সহযোগতে আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন জিলা প্ৰশাসনৰ সহায় সহযোগত আজি আমি ইয়াত আমি স্থায়ী কাৰ্যালয়লৈ আহিবলৈ সক্ষম হ'লোঁ। আমি এনেকুৱা ধৰণৰ কিছুমান ঠাইত, জিলা বুলি নহয়, কিছুমান ঠাইত নিষিদ্ধ কৰিছে। নিষিদ্ধ কৰাৰ কাৰণটো হৈছে আপোনালোকে জানে যে আজি যোৱা 2 বছৰ আফ্ৰিকান সোৱাইন ফিভাৰ যিটো গাহৰি যিটো মাৰাত্মক ৰোগ, যিটোৰ কাৰণে চিকিৎসা এতিয়ালৈকে ওলোৱা নাই। গতিকে সেই ৰোগবিধ কিছু ঠাইত ইতিমধ্যে দেখা পোৱা গৈছে। আৰু সেই ঠাইৰ পৰা যাতে বেলেগ ঠাইলৈ বিয়পি নাযায়, সেইকাৰণে গাহৰি মাংস আৰু গাহৰি বেচা কিনাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা চৰকাৰে আৰোপ কৰিছে। এই নিষেধাজ্ঞাই আমাৰ কৃষকসকলক সহায় কৰিব। কাৰণ নহ'লে বেমাৰটো যদি বিয়পি যায়, তেতিয়াহ'লে আমাৰ এটা বৃহৎ অঞ্চলত আমি জানো যে ধেমাজি জিলাখন বিশেষকৈ গাহৰি পালনৰ ক্ষেত্ৰত যথেষ্ট আমাৰ ইয়াৰ কৃষকসকলে গাহৰি পালনৰ পৰাই বহু পৰিয়াল চলি থাকে। গতিকে আমি এই বেমাৰটো নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যদি এইখিনি ব্যৱস্থা যদি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি সফল হ'ব পাৰিম। আৰু অনাগত দিনত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিশেষকৈ জৈৱ সুৰক্ষা, বায়' ছিকিউৰিটিৰ ওপৰত কৃষকসকলক কেনেকৈ অৱগত কৰিব পাৰি, সেই বিষয়ে আমি ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে। আৰু আমি গাঁৱে গাঁৱে গৈ পেলাই যে এই আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা কেনেকৈ গাহৰি ৰক্ষা কৰিব পাৰি বায়' ছিকিউৰিটিৰ জৰিয়তে, সেই বিষয়ে আমি বাইক অনसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों धामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।